হেল্ল' গাইছ, আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ, মাংসৰ কাবাব। মাংসখিনি এনেকৈ ভাল কৰি ধুই লৈ অলপ খিলেদি থেতলাই দিব। ধুনীয়াকৈ থেতলাই ল'ম, এনেকৈ লাহে লাহে থেতলাই ল'ম মাংসখিনি। গোটেইখিনি আমি এনেকৈ থেতলাই লৈ আছোঁ। মাংস থেতলাই হৈ গৈছে আমাৰ। মাংসখিনি আমি ধুনীয়াকৈ হেৰি কৰি ল'ম, মছলা পাতি দি ল'ম। অলপ জলকীয়া গুড়া দিছোঁ, অলপ হালধি গুড়া দি দিলোঁ, অলপ মছলা গুড়া দি ল'লোঁ, অলপ গৰম মছলা, আদা ৰচুন বটা দি দিলোঁ। মিক্স কৰি ল'ম এতিয়া। অলপ পিঁয়াজ বটা দি ল'লোঁ, অলপ তেল দি ল'লোঁ, অলপ কাজি টেঙা ৰস দি লৈছোঁ, অলপ নিমখ দি লৈছোঁ। ধুনীয়াকৈ অলপ মিঠাতেল দি অলপ সানি ল'ম। অলপ বেচনৰ গুড়া দি লৈছোঁ, তেতিয়া অলপ মচমচা হ'ব। ধুনীয়াকৈ এতিয়া অলপ সানি ল'ম। আমি এইখিনি সানি লৈ 20 মিনিটমান থৈ ল'ম। ধুনীয়াকৈ সানি ল'ব লাগিব, গোটেইখিনি মাংসৰ যায়। মাংসখিনি ভাল হয় খানাত। অলপ 20 মিনিটমান তাৱা এখন গৰম হ'ব দিছোঁ, অলপ ৰিফাইন দি লৈছোঁ। ৰিফাইনখিনি গৰম হ'লে ধুনীয়া কৰি আমি এক পিচ মাংস দি ল'ম। বিশ মিনিট পিছত আকৌ আমি এনেকৈ ধুনীয়াকৈ এক পিচ ভাজিম। তাৱাত অলপ বেছি কৰি দিয়া যায়, 2-3 পিচ। তিনি পিচ দি ল'লোঁ। অলপ জুইটো লাহে লাহে দিব লাগিব। ধুনীয়াকৈ অলপ উল্টাই দি দিছোঁ। যেতিয়া তলৰ পিঠটো ৰঙা হ'ব এনেকৈ উল্টাই দি ল'ব। তেলখিনি ছিটিকি যায়, অলপ দূৰত থাকিব, হাতত পৰিব পাৰে গৰম। আমাৰ এই ভাজা হৈ গ'ল মাংস চব।